ইউটিউব চেনেল মই পৰিস্মিতাই পুনৰ এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই আজি বনাম ভাবিছোঁ মাছ আৰু সৰিয়হৰ জোল। তো মই ভাবিলোঁ কেনেকৈনো আমি বনাই খাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো মই ৰূপচন্দা মাছ লৈছোঁ কেইপিচমান, তাৰপৰা সৰিয়হ পিচি লৈছোঁ, গোটা সৰিয়হ আনি থৈ দিয়া আছে, তাৰপৰা পিচি ল'লোঁ। তাৰপৰা বিলাহী এটা লৈছোঁ আৰু নহৰু, আদা আৰু পিঁয়াজ এইখিনি মই পেষ্ট বনাই ল'ম। তো তাৰ কাৰণে প্ৰথমতে মই তেলখিনি গৰম হ'বলৈ দি থৈ দিয়া আছিলে, তাত মাছ কেইপিচ ভাজি ল'ম। ফাৰ্ষ্টে মাছ কেইপিচনো ভাজি ল'ব লাগে, আপোনালোকেতো গম পায়েই আৰু। তো মাছ কেইপিচ ধুনীয়াকৈ সিজি ল'বলৈ দিম। মই অলপ লৰাই দিছোঁ, ইমান তেলটো ফুটে কাৰণে মই দেখাবলৈ পৰা নাই। তো সেইকাৰণে এনেকৈ কৰিয়ে লাহে লাহে লৰাই লৈছোঁ। প্ৰথম মাছকেইজনী সিজি যাওক, তাৰপৰা মই তেতিয়ালৈকে পিঁয়াজ, নহৰু, বিলাহীখিনি পেষ্ট এটা বনাই লওঁ, যিহেতু সৰিয়হৰ লগত একেবাৰে মিক্স কৰি দি দিম। তাৰপৰা এইখিনি মোৰ পেষ্ট ৰেডি হৈ গ'ল, যিখিনি মই সেইখিনি পেষ্ট কৰি লৈছিলোঁ। তাৰপৰা একেখন কেৰাহীতে মাছ ভজা কেৰাহীখনতে মই পিঁয়াজ দি ল'লোঁ। পিঁয়াজ দিয়াৰ পিছত তাত যিখিনি বিলাহীৰ পেষ্ট আছিলে সেইখিনি মই দি ল'ম ধুনীয়াকৈ। এয়া মোৰ বিলাহী পেষ্টটো দি দিলোঁ, তাত মই একেবাৰে হালধি আৰু নিমখো দি দিলোঁ, আপোনালোকক দেখুওৱা নহ'ল। তাৰপৰা এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত এয়া মই সৰিয়হও দি দিলোঁ। সৰিয়হ দিয়াৰ পিছত এনেকুৱা ধৰণৰ কালাৰ হৈ যাব, তেতিয়া আপোনালোকে অকণমান দেৰি সিজিব দিব আৰু এনেকেই, কাৰণ সৰিয়হটো যিহেতু মই পিচিহে লৈছোঁ, এইটো অকণমান সিজিবলৈ টাইম লাগিব, সেইকাৰণে মই এনেকৈ অকণমান সিজি ল'বলৈ দিলোঁ। তাৰপিছত তাত মই মাছ কেইপিচ দিম, কিন্তু হালধি কম হৈছে সেইকাৰণে মই অকণমান দি লৈছোঁ হালধিটো দিয়াৰ পিছত অকণমান মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত ধুনীয়াকৈ কেৰাহী চাৰিকাষটো এৰাই ল'ম। আপোনালোকে বাৰু কেনেকৈ খায় মোকো জনাবচোন। তো মই ভাবিলোঁ মইনো কেনেকৈ খাওঁ আপোনালোকক শ্বেয়াৰ কৰোঁ। এয়া আমাৰ গৰম মছলা, যিখিনি ঘৰতে পিচি লোৱা থাকে, আপোনালোকে আগতে দেখুওৱা হৈছে, আগৰ ভিডিঅ' যদি চাইছে তেন্তে গম পাবই যে কি মছলা হয় এইখিনি। তো আজি ইমান দেখুওৱা নাই আৰু কি মছলা, তাকো কৈ দিছোঁ আৰু। তো এইখিনি মছলা ধুনীয়াকৈ মিক্স কৰি ল'ম। আজি জ্বলা ব্যৱহাৰ কৰা নাই, মাছখিনি নৰ্মেলকৈ বনোৱা হৈছে, একো জলকীয়া নাই দিয়া। তাৰপৰা ধুনীয়াকৈ লৰাই এইখিনি সিজিলে, আপোনালোকে দেখিছে। ইয়াত মই এতিয়া কেইপিচ মাছ ভাজি লৈছিলোঁ, ভাজি লোৱা মাছ কেইপিচ দি দিম। দি দিয়াৰ পিছত অলপ সময় উতলিব দিম, যাতে মাছৰ সোৱাদটো জোলখিনিত মিক্স হৈ যায়। আপোনালোকে দেখিছেই মাছ কেইপিচ ধুনীয়াকৈ উতলি এনেধৰণে কালাৰ ওলাই গৈছে। অকণমান পানী দি দিব যদি আপোনালোকৰ জোলটো বেছি লাগে। তাৰপৰা অলপ সময় পিছত মোৰ এই জোলখিনি ৰেডি হৈ গ'ল। মই আপোনালোকক একেবাৰে বাতিতে ছাৰ্ভ কৰি দেখাইছোঁ। তো যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই কিবা ৰেচিপি শ্বেয়াৰ কৰিলে আপোনালোকেও পায় আৰু আপোনালোকেও ট্ৰাই কৰে। আৰু যদি আপোনালোকে কিবা ৰেচিপি জানে মোকো পাৰিলে শ্বেয়াৰ কৰিব, ময়ো ট্ৰাই কৰিম বুলি আপোনালোকে শ্বেয়াৰ কৰিব বুলি মোৰ লগত আশা থাকিলে। তো আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ পাম কালিলৈ। থেংক ইউ।